Hello guys, welcome back to my YouTube channel. আৰু আজি আমি আহিছো মোৰ লগৰ এজন আহিছে মই আহিছো আৰু এই পাহাৰটো আহিছো বঘৰা পাহাৰ বুলি কয় বিশেষ নাজানো কিন্তু আজি ফুৰিব আহিলো ভাবিলো কি ব্লগ এটা বনাই দিও সেই কাৰণে কেমেৰাটো ললো আৰু বনাবলৈ ষ্টাৰ্ট কৰি দিলো আৰু এটা ওপৰত যাম মই একেবাৰে তলত আছো একে ওপৰত কোনোবাই কাম কৰি আছে পাথৰ কাটা কাম কৰি আছে বলা তাত যাম তো বলা ওপৰলৈ যাম আৰু আপোনালোকক দেখুৱা কি কি আছে তাত বলক আহি আছো এতিয়া ওপৰত যাম আৰু তো চাওক এতিয়া এপিনে যাম ওপৰত যাম এতিয়া এপিনে লৈ কি আছে নাজানো মুঠতে এতিয়া গৈ আছো আৰু তো বলক পাথৰ কাটি কাটি থৈ দিছে ইয়াতে পুৰা জিন্দা জিন্দা পাথৰ কাটিছে ডাঙৰ ডাঙৰ পাথৰ কাটি থৈ দিছে এপিনে চাওক পাথৰ কাটি কাটি গাইছ পাহাৰখনৰ অৱস্থা নাইকিয়া কৰি দিছে সৌন্দৰ্য একেবাৰে নাইকিয়া কৰি দিছে আৰু পাথৰবিলাক কেনেকৈ কাটিছে দেখিছেনে ইয়াত এটা ফুটা কৰিছে মাতুল মাৰি মাৰি ফুটা কৰি দিছে আৰু এই পিনে দাদাহঁত চাওক ওপৰত মানুহ দুজনে যে কাম কৰি আছে সেই পাহাৰ কটা কাম কৰি আছে পুৰা খুব বেয়া লাগে যেতিয়া প্ৰকৃতিৰ সৃষ্টিত কোনোবা এটা বস্তুৱে যেতিয়া আঘাত হানে নহয় মানুহে সকলোবোৰ ধ্বংস কৰি আহিছে মানে প্ৰকৃতিৰ ধ্বংসত মানুহৰ অৱদানিক যথেষ্ট মানুহে সকলোবোৰ ধ্বংস কৰি আনিছে আৰু এইবোৰ দেখি যেতিয়া মনটো বহুত বেয়া লাগে কি কৰিব গাইছে সেয়াই আৰু মানুহে নিজৰ স্বাৰ্থৰ কাৰণে প্ৰকৃতিক এফালৰ পৰা ধ্বংস কৰি আনিছে এয়া এটা মূল উদাহৰণ এটা ওপৰত গৈ আছোঁ চাওক ইপিনে যাম এতিয়া আৰু ওপৰত যোৱাৰ আগতে চাওক এই দাদা দুজনে কিমান ৰিক্সত কাম কৰি আছে পাহাৰৰ ইমান এটা ওখ ডাঙৰ শিলৰ ওপৰত গৈ শিলটোৰ একেবাৰে কাষৰত কাম কৰি থকাটো ইমান সহজ কথা নহয় কিন্তু আৰু ৰাইজ চাওক ইমান তলৰ পৰা আহিলোঁ এতিয়া ওপৰ পালোহি আৰু ওপৰত গৈ থাকিম চাওক ৰাইজ খুব জংঘল আছে এইপিনে মানে মানুহৰ এইপিনে অহা যোৱা নাই ইমান তেও আমি এতিয়া আহিছোঁ আৰু এক্সপ্ল'ৰ কৰিবৰ কাৰণে আৰু আগত গৈ থকা এইজন হৈছে বিয়াৰ গ্ৰিলছ যিজনে প্ৰকৃতিক অন্বেষণ কৰি ভাল পায় মানে প্ৰকৃতিৰ লগত তেওঁৰ ৰিলেশ্যনটো বহুত ষ্ট্ৰং হয় ন তেওঁ প্ৰকৃতিৰ লগতে ইনটেম থাকে আৰু তো মজা কৰিছে গাইছ ই মোৰ বন্ধু হয় নয়ন আৰু আপোনালোকে ভিউ চাওক সেইপিনে এটা পাহাৰ ইয়াত এটা পাহাৰ ইমান ধুনীয়া ধুনীয়া গছ আছে আৰু এইবিলাক কি হৈছে প্ৰকৃতিৰ মনোমোহা সৃষ্টি আৰু বলক ৰাইজ আৰু আমি আৰু আগবাঢ়ি গৈ থাকোঁ আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰোঁ ওপৰত গৈ কি পাওঁ কি নাপাওঁ সকলোবোৰ তো বলক গাইজ এতিয়া আৰু ওপৰত গৈ আছোঁ ক'ত গৈ আছোঁ একো গম পোৱা নাই কিন্তু ডাইৰেক্ট গৈ আছোঁ আৰু অঁ পথ অৱৰুদ্ধ পথ বন্ধ হৈ পিনে একো পথেই নাইচোন কি কৰিম এতিয়া এইপিনে যাম বাবা চাওক কি লাগি গ'ল বল কাহা চে যায়গা এইপিনে যাব লাগিব নেকি এইপিনে যাওঁ বলক গাইছ পুৰা এতিয়া ওপৰত আহি আছোঁ आ जाओ साथी को भी ले आया साथ में पाइबाने আহিবলৈ বেগটোৰ লগত ভাৰি হ'বচোন পাইবানে আৰু চাওক বহুত ভাগৰ লাগিছে বহুত ওপৰলৈ আহিছোঁ চাওকচোন পিছপিনে ইমান তলত আৰু আমি এতিয়া কিন্তু বহুত ওপৰত আছোঁ কিন্তু বাঢ়িবলৈ আৰু এতিয়া ওপৰত চাওক এতিয়া বহুত ওপৰত আহি পেলাই বহুত ওপৰত আহিছোঁ আৰু এতিয়া আগলৈ যাওঁ খোৱা খাদ্য ব্যৱস্থা কৰিব লাগে ভোক লাগিছে বহুত একো খাবৰ পৰা নাই এতিয়াও আৰু চাওক এইপিনে গুফা আছে সৰু সৰু গুফা আছে এইপিনে আৰু এতিয়া ওপৰত উঠিম এইপিনে এতিয়া ওপৰত আহিলোঁ ওপৰত আহি পেলাই কি পালোঁ চাওক ইমান ডাঙৰ গুফা এটা আছে এই গুফাটো যদি ফচি যাওঁ কি হ'ব বাৰু একো নাই চাওক এইটো গুফা দেখিছে ইয়াত চাওক সাপ আছে সাপেও ইয়াত মাত দি আছে জয় ভোলেনাথ দেখিছে আৰু চাওক বহুত ওপৰত আহি পালোঁ এতিয়া অলপ বহিব লাগিব কাৰণ ইমান যেতিয়া তলৰ পৰা আহিছোঁ বহুত ভাগৰ লাগিছে ন সেইকাৰণে এতিয়া বহি ল'ম ইয়াত নহয় তাত বহিমগৈ সেইপিনে বহিমগৈ সেই হৈ লোৱাৰ পিছত পানী অলপ খাই ল'ব লাগিব আৰু খাবলৈ একো বস্তুৱে বনাইছোঁ ইয়াত পাহাৰ জেগাত পাব লাগে কিবা কিবি বস্তু ন খাবৰ কাৰণে
তো ব'লক যি হয় হ'ব দেখা যাব বহুত খাটাৰনাক জেগা হয় আৰু ভালকৈ আহিব লাগিব আৰু আপোনালোকে যদি এনেকুৱা জেগালৈ আহে তেতিয়াহ'লে আপোনালোকে এজন কেতিয়াও নাহিব লগত 2জন বা 3জন লৈ আহিব কাৰণ ক'ত কেনেকৈ কি হৈ যায় কোনেও ক'ব নোৱাৰে সেইকাৰণে আচ্ছা আৰু যিহেতুকে মই আহিছোঁ মোৰ বন্ধুৰ লগত সেইকাৰণে অলপ সাহস কৰি আহিব পাৰিছোঁ কিন্তু হ'লেও ভয় লাগিছে ভয় ভাৱটো মনত আছে এতিয়াও কাৰণ এনেকুৱা জেগাত কোনো মানুহেই নাই য'ত আমি দুটাহে আছোঁ কি কৈছা তাত আমি দুটাহে আছোঁ আৰু চাওক এই শিলবিলাক যে ইয়াত যে ভাঙি ভাঙি থৈ দিছে এইবিলাক বেচিবৰ কাৰণে চাওক মই আপোনালোকক কৈছোঁৱেই যে মানুহে নিজৰ স্বাৰ্থৰ কাৰণে প্ৰকৃতিক এফালৰ পৰা ধ্বংস কৰি নিছে আৰু সেইটো খুবেই দুখিত কথা কাৰণ যদি প্ৰকৃতিয়ে নাথাকে আমি মানুহবিলাক ক'ত থাকিম ভাবি চাওকচোন তো ব'লক বহাৰ কাৰণে এটা উপযুক্ত জেগা পাই গৈছোঁ এইখিনি জেগাতে বহি লওঁ তাৰপিছত পানী খাই ল'ম আৰু তো এতিয়া পানী চানী খাই ল'লোঁ লগত যেতিয়া একো আনাই নাই খাবলৈ পানীকে খালোঁ আৰু এতিয়া যাম আগলৈ গৈ আছোঁ এতিয়া তো এবিক যাম ভয় খাবলগীয়া কোনো কথা নাই ইয়াত আহিলে কিয় হোৱা নিজন জেগা কোনো নাই একদম ভয়ানক জেগা নিচিনা আহি পাই গ'লোঁ এতিয়া ওপৰত আৰু ইয়াতকৈ ওপৰত যাম আৰু যিমানখিনি বাৰু দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক তলত আহি আছে লগৰজন তাৰ চিলিপে হৈ গৈছিলে অলপ বহুত ভাগৰ লাগে দেই তো চাওক এয়াই হৈছে পাহাৰৰ ওপৰত আমি তো ব'লক জংঘল ফালি আহিছোঁ পূৰা একদম চাওক আহোঁতে বস্তু এটা দেখা পালোঁ আপোনালোকক দেখুৱাই আছোঁ ব'লকচোন চাওঁগৈ কি বস্তু দেখি পেলাই মোৰ ভয় লাগি গ'ল আৰু ৰাতি যদি আপুনি আহে মোৰ গান একদম থিয়ৰি গৈছে গম পাইছেনে আপোনালোকক দেখুৱাই আছোঁ মোৰ ওচৰত যাবলৈ ভয় লাগিছে বহুত কিন্তু মই এতিয়াও আহিছোঁ আৰু ইয়াতো যাব নোৱাৰিমেই তো চাওক গাইছ ইয়াত চাওক মোৰ ভয় লাগিছে দেই গাইছ চাওক ভূতৰ নিচিনা লাগিছে দেখিছেনে কেনেকুৱা চকু দুটা ওলাই আছে পাহাৰটোৰ চকু দুটা আছে দেখিছে একদমেই ভয় লাগিছে মোৰ আপোনালোকক দেখুৱাইছোঁ চাই থাকক আপোনালোক জুম কৰি দেখুৱাইছোঁ মই জংঘলৰ মাজে আহি আছোঁ গাইছ এতিয়া দেখা পালোঁ আপোনালোককতো দেখুৱালোৱে আৰু ময়ো চালোঁ আহি এতিয়া পূৰা ওপৰ পাই গ'লোঁ কিন্তু এতিয়া আমাৰ ৰাস্তাটো ভুল হৈ গ'ল কাৰণ আমি প্ৰথম আহিছোঁ ন এইটো জেগাত সেইটো কাৰণে আৰু এতিয়া আমি তললৈ যাব লাগিব আহাৰ ৰাস্তাৰে যাওঁ ব'লক এতিয়া তললৈ গৈ আছোঁ এইখিনি মই জাপ দিব লাগিব তো ব'লক আগবাঢ়ি গৈ থাকোঁ আমি তো গাইছ এতিয়া দেখিছে আমি এতিয়া তললৈ যাব লাগিব ইমান ওপৰত আছোঁ চাওক ইয়াৰ পৰা তল চাওক আপোনালোকক দেখুৱাই আছোঁ মই বেছি তললৈ যাব নোৱাৰোঁ বাৰু বেছি তললৈ গ'লে ময়ে গায়ব হৈ যাম ইয়াৰ পৰা তো ভৈয়ামত থকা আমি মানুহসকলে মানে ভাবোঁ যে পাহাৰীয়া জীৱনটো কিমান ভাল লাগে আমি যেতিয়া পিকনিক খাব যাওঁ ক'ৰবাত তেতিয়া মানে বহুত ভাল লাগে ন যদি আমাৰ ঘৰত এটা পাহাৰ থাকিলেহেঁতেন এনেকুৱা এটা মানে ফিলিং আহে কিন্তু পাহাৰত থকা মানুহবিলাকৰ জীৱনটো কিন্তু ইমান এটা সহজ নহয় কাৰণ তেওঁলোকৰ পানীৰ সংকটো থাকে বহুত কিবা কিবি সংকট থাকে কিন্তু আমি ভৈয়ামত থকাবোৰে আমি এইবোৰ সংকটৰ কিন্তু সন্মুখীন হ'ব নালাগে ইমানবোৰ তো আপোনালোকে দেখিলে যিমান ভাল লাগে পাহাৰীয়া জীৱনটো দেখাত যিমান ভাল লাগে সিমানখিনি কিন্তু অলপ ষ্ট্ৰাগল আছে পাহাৰীয়া জীৱনটো গম পাইছেনে তো এতিয়া তল পামগৈ এতিয়া লাহে গৈ আছোঁ আগত নয়ন গৈ আছে এতিয়া মই চাবা পামগৈ আৰু এতিয়া তো গৈছিলোঁ বহুত চাফা কাপোৰ পিন্ধি পেলাই কিন্তু এতিয়া কাপোৰ পূৰা লেতেৰা হৈ আহিছে তো হ'বই আৰু তো এইপিনে যিহেতুকে মানুহ ইমান অহা যোৱা নকৰে বাট পথ নাই তেওঁ আমি নিজে বাট পথ উলিয়াই ল'বলগীয়া অৱস্থা হৈছে সেইকাৰণে আৰু ইয়াৰ পৰা মানে পাহাৰখনৰ তলৰ পৰা এটা 360 ভিউ চাই লওক আৰু ডেছক্ৰিপশ্যনত নয়নৰ চেনেলৰ লিংকটো থাকিব আপোনালোকে গৈ পেলাই তাৰ ভিডিঅ'বোৰো চাব
তো ফাইনেলি ৰাইজ চাওক পাহাৰৰ একে ওপৰৰ পৰা আমি একে পূৰা ওপৰলৈ গ'লোঁ আপোনালোকক দেখুৱালোঁ আৰু এতিয়া তললৈ গৈ আছোঁ তল পালোহি আৰু তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰিব কমেণ্ট এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি পাৰে শ্বেয়াৰো কৰি দিব তো আজিলৈ ইমানেই বাই বাই টাটা